হেল্ল' বন্ধুসকল, কি খবৰ? নমস্কাৰ গ্ৰহণ কৰিব। মই সুমন দাস। লৈ আনিছোঁ আমাৰ অল ইন ওৱান চেনেললৈ। যিদৰে আমি কৈছিলোঁ যে আমি জিকে চিৰিজ এটা লৈ আনিম, গতিকে আহকচোন আজি আমাৰ জিকে চিৰিজৰ প্ৰথমটো ভিডিঅ' চাওঁ কি আছে তাত। Introducing General Knowledge Series for any competitive examination. আজিৰ টপিকটো হৈছে দ্য চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2019, নাগৰিকত্ব সংশোধনী বিধেয়ক 2019। আহকচোন চাওঁ। আমি ইতিমধ্যে গম পাইছোঁ আমাৰ অসমত বিভিন্ন জাতীয় সংগঠনবোৰে এটাই প্ৰতিবাদী কাৰ্যসূচী যে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'ব নালাগে, কিয়নো এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ইতিমধ্যে লোকসভাত গৃহীত কৰা হৈছে। অসমত বিভিন্ন জাতীয় সংগঠনবোৰ যেনে আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি ইত্যাদি ইত্যাদি এনেকৈ প্ৰায় 70টা জাতীয় সংগঠনে এই বিলখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। অসমত এই বিলখন গৃহীত হোৱাৰ বিৰুদ্ধে আন্দোলনৰ আৱিৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে। অসমৰ মানুহৰ এটাই ভয় বা আশংকা যে 1985 চনত হোৱা অসম চুক্তিক এই বিলখনে অমান্য কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 এই বিলখনৰ সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখন 1955 চনৰ অধিনিয়মসমূহক সংশোধন কৰিব খোজা হৈছে। ইয়াৰ বিশেষত্ববোৰ তলত দিয়া ধৰণে আলোচনা কৰা হ'ল। যিসকল মানুহ ধৰ্মীয় যান্ত্ৰণাত পীড়িত হৈ আছে সেইসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে। যেনে ধৰক হিন্দুসকল, জৈনসকল, শিখসকল, খ্ৰীষ্টিয়ানসকল, বুদ্ধিষ্টসকল, আৰু পাৰ্চীসকল, এই 6টা সম্প্ৰদায়ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ সন্দৰ্ভতে এই 2019 বিলখন ইতিমধ্যে লোকসভাত গৃহীত কৰা হৈছে। আৰু এওঁলোকক অনা হ'ব আমাৰ চুবুৰীয়া দেশসমূহৰ পৰা, যেনে বাংলাদেশ, পাকিস্তান, আৰু আফগানিস্তানৰ পৰা, কিয়নো এওঁলোক তাত ধৰ্মীয় অত্যাচাৰৰ বলি হৈ আছে। এই বিলখন দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ বাবে লাগু কৰা হৈছে। আৰু পীড়িত লোকসকল দেশৰ যিকোনো ঠাইতে বাস কৰিব পাৰিব বুলি লোকসভাত উত্থাপন কৰা হৈছে। এই লোকসকলক আমাৰ বিদেশী ওচৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰত সংখ্যালঘুতাৰ বাবে ধৰ্মীয় অত্যাচাৰৰ বলি হোৱা দেখা যায়।
এওঁলোকক নিৰ্যাতন চলাই আহিছে আৰু এই বিলখন পাছ কৰাত লোকসভাৰ সংসদখনে বা দেশৰ চৰকাৰখনে এটা আশা কৰিছে যে বিলখন গৃহীত হোৱাৰ পাছত ধৰ্মীয় অত্যাচাৰৰ বলি হোৱা পীড়িত লোকসকল যাক চুবুৰীয়া দেশসমূহৰ পৰা অনা হ'ব তেওঁলোকে এক বিশেষ সকাহ অনুভৱ কৰিব। তেওঁলোকক অনা হ'ব আমাৰ ভাৰতবৰ্ষৰ যিকোনো প্ৰদেশলৈ, যেনে গুজৰাটলৈ বা ৰাজস্থানলৈ বা মধ্যপ্ৰদেশলৈ বা দিল্লীলৈ এওঁলোকে অকল এই ৰাজ্যসমূহতেই নহয় অন্য ৰাজ্যসমূহতো থাকিব পাৰিব। তথ্যসমূহৰ ভিত্তিত জানিব পৰা মতে ধৰ্মীয় অত্যাচাৰৰ বলি হোৱা পীড়িত অল্পসংখ্যক লোকসকলক নাগৰিকত্ব পঞ্জীয়নৰ তাৰিখ হিচাপে তেওঁলোকৰ নিৰ্ধাৰিত সময়সীমা হিচাপে চৰকাৰে নিৰ্ধাৰিত কৰিছে। 31 ডিচেম্বৰ 2014লৈকে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব। বিলখনৰ বিৰুদ্ধে কৰা চিন্তাসমূহৰ সংবোধন কৰিব ওলাইছোঁ। এইবোৰ এনেধৰণৰ: লোকসভাত যিহেতু বিলখন ইতিমধ্যে পাছ কৰা হৈছে, গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিলখনৰ সম্বন্ধত বা বিলখনৰ সন্দৰ্ভত আমাক আশংকা দূৰ কৰিবৰ বাবে কিছু আশ্বাস প্ৰদান কৰিছে তলত দিয়া ধৰণে: উৎপীড়িত প্ৰৱাসীসকলৰ বোজা সমগ্ৰ দেশখনে বহন কৰিব, কেৱল অসমতেই নহয়। আৰু এইটোও কৈছে যে বিলখন বাস্তৱায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰক পূৰ্ণ সমৰ্থনৰ আশ্বাস। এই বিলখনৰ প্ৰতিবাদী কাৰ্যসূচী হিচাপে বিশেষ নেতৃত্ব পালন কৰিছে আমাৰ অসমৰ এক বিশেষ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, যাক চৰ্টত KMSS বুলি আমি কওঁ। আৰু অসমত বিশেষ জনসচেতনতা দেখা গৈছে এই বিলখনৰ সন্দৰ্ভত। বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিছে এটা ইকনমিকেল ব্লকেট, অৰ্থাৎ অৰ্থনৈতিক অৱৰোধ। আমাৰ অসম এই বিলখনৰ প্ৰতিবাদী কাৰ্যসূচী হিচাপে বিশেষ নেতৃত্ব পালন কৰিছে আমাৰ অসমৰ এক বিশেষ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, যাক চৰ্টত KMSS বুলি আমি কওঁ। আৰু অসমত বিশেষ জনসচেতনতা দেখা গৈছে এই বিলখনৰ সন্দৰ্ভত। বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিছে এটা ইকনমিকেল ব্লকেট, অৰ্থাৎ অৰ্থনৈতিক অৱৰোধ। আমাৰ অসমত উৎপাদন হোৱা যিকোনো দ্ৰব্য সামগ্ৰী, যি কি পেট্ৰলিয়াম, এই বিলখনৰ
প্ৰতিবাদী কাৰ্যসূচী হিচাপে বিশেষ নেতৃত্ব পালন কৰিছে আমাৰ অসমৰ এক বিশেষ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, যাক চৰ্টত KMSS বুলি আমি কওঁ। আৰু অসমত বিশেষ জনসচেতনতা দেখা গৈছে এই বিলখনৰ সন্দৰ্ভত। বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিছে এটা ইকনমিকেল ব্লকেট, অৰ্থাৎ অৰ্থনৈতিক অৱৰোধ। আমাৰ অসমত উৎপাদন হোৱা যিকোনো দ্ৰব্য সামগ্ৰী, যি কি পেট্ৰলিয়ামো হ'ব পাৰে বা কয়লাও হ'ব পাৰে বা